ৰাইমনা পোষ্ট অফিচ আৰু আমাৰ গাঁওখন হ'ল কিবা বল্লনজৰা সাধু বস্তিৰ। তো আমাৰ মাটি বিগত 15 বছৰ হৈ গ'ল আৰু সেই সময়তে এজন আজিত লাকৰা নামৰ ব্যক্তিয়ে 80,000 টকা দি কিনে বন্ধক লৈছিলে, কিন্তু আজিৰ দিনতে সিহঁতে সেইখিনি টকা লোৱা নাই। কিন্তু আমি টকাখিনি কোনোমতে মানে যোগাৰখিনি সিহঁতক দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সিহঁতে বাধা দিছে। আৰু আমাৰ 18 বিঘাৰ পৰা 12 বিঘা আছিলে আৰু সেই 12 বিঘাখিনি আজিলৈকে সিহঁতে খেতি বাতি কৰি আছে, কিন্তু আমালোকক একো দিয়া নাই। কিন্তু আমি বিচাৰোঁ যে আমাৰ বন বিভাগৰ যিটো অফিচাৰ আৰু আমাৰ আউটপোষ্টৰ আৰক্ষী অফিচাৰক মই অনুৰোধ কৰোঁ যে যাতে আমাৰ মাটিৰ ওপৰত মানে উচিত সিদ্ধান্ত কৰি দিয়ে যেন। মাটিটো বন্ধক লৈছিল নেকি? মাটিটো সিহঁত দিছিল আপোনালোকে? হয়, দিছিলোঁ। কিমান টকা? 80,000 টকা। পৰিশোধ কৰা নাই? কৰা নাই। সি মানে পইচাটো মানে এতিয়া মানে বন্ধক এতিয়া লৈছিল, টকাখিনি ঘূৰাই দিলে নলয় নেকি? নলয়। কি কৈছে সিহঁতে? সিহঁতে কৈছে যে আপোনালোকে কি কৰক এইখিনি মাটি আৰু আমি নিদিওঁ। তো আমাৰ মাটি যে সিহঁতে জবৰদস্তি ল'ব বিচাৰিছে আৰু আমি কেতিয়াও এইখিনি নিদিওঁ, কাৰণ এইবিলাক আমাৰে মাটি। গতিকে এইটো আমাৰ ভাদুমত আছে। কি নাম? ভাদু কিস্কু। ভাদু কিস্কুৰ নামত আছে? অঁ। আৰু যে পঞ্জীয়ন কৰিছে, পঞ্জীয়নটো কাৰ নামত আছে? পঞ্জীয়ন সেই মানে দেউতা হ'ল ভাদু কিস্কু আৰু ককায়েকৰ নাম হ'ল ভাদা কিস্কু আৰু এজনৰ নাম হ'ল চাইবা কিস্কু, আন এজন সৰু ভাই আছিল তাৰ চুনিৰাম কিস্কু। আৰু সিহঁতে আমাৰ এতিয়া সিহঁতে বন্ধক হোৱাৰ পাছত সিহঁতে এতিয়া জবৰদস্তি মাটিটো ল'ব বিচাৰিছে আৰু এতিয়া দখল কৰিব চেষ্টা কৰিছে। গতিকে মই অনুৰোধ কৰোঁ যাতে সেইখিনিৰ ওপৰত উচিত সিদ্ধান্ত হওক বুলি। এতিয়া মাটিত খেতি বাতি কৰি আছে নেকি? এতিয়া বৰ্তমান সিহঁতে কৰি আছে। কি খেতি কৰিছে? এই ধান, মানে যেতিয়া বৰ্ষা দিনত আহিলে ধানখন ৰুৱে আৰু বিভিন্ন কিবা সৰিয়হ, তামোল এইবিলাকো খেতি কৰি আছে আৰু বাঁহটো এইটো গাড়িছে। আপোনাৰ নাম কি? ভাদা কিস্কু। মাটি কাৰ নামত আছে? এই যে বাবার নামে আছে। কি নাম বাবার নাম? ভাদু কিস্কু। কিমান বিঘা মাটি আছে? 18 বিঘা। কিমান বন্ধক দিছিল আপুনি? মানে আগে কিমান বিঘা বন্ধক দিছিল আপুনি? কিমান বিঘা মানে এই যে 18 বিঘা। 12 বিঘা। হ্যাঁ, 18 বিঘা আছে। 18 বিঘাত কিমান মাটি বন্ধক দিছিল আপুনি? 12 বিঘা। 12 বিঘা। হয়। তো এতিয়া টকাখিনি আপুনি এই সময়ত কিমান দিছিল? 80,000 মতন দিছিল। কোনে বন্ধক লৈছিল? ওই যে উজিত লাকড়া। এতিয়া কি কৈছে সিহঁতে? না দেবে কৈছে আমাকে। হয়। কিয় না দিবে? কি জান? ওই যে কিনে আনিছে বলে ওই জন্য না ছাড়ে। বন্ধক লোৱা মাটিটো কিনিছে বুলি কৈছে? হয়। আপোনাক কি কৈছে সিহঁতে আকৌ আৰু কি কৈছে? আমিতে পয়সা ঘুরাই দেবে টাকাটা একদম না নে। চুক্তি কিবা এগ্রিমেন্ট আছিল নেকি? চুক্তি আছিল? না, চুক্তি নাই। মুখে দিছিল হয় আপোনালোকে? হয় হয়। মাটি আপোনালোকৰ নামত আছে না? হয়। খাজনা দি আছে আপুনি? হয়, দিয়া আছে। ক'ত দি আছে আপুনি খাজনা? ওই যে রাইমানা।